हेलो डियर बंधु बान्धवी सकल पुनर्बार आपनालोকক स्वागतम जनाइছোঁ। आपनालोকৰ লগত এটা নতুন ৰিকুৱাৰমেণ্টৰ বিষয়ে আলোচনা কৰিম। আপুনি চাব পাৰে ONGCৰ নন এক্সিকিউটিভ ৰিকুৱাৰমেণ্ট এটো আপোনাৰ 2022 922টা ভ্যাকেন্সি আছে। আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে 28 মে। আপুনি 28 মে লৈকে আবেদন কৰিব পাৰিব। অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যনৰ পৰা এই পোষ্টটো মুকলি কৰা হৈছে আৰু পোষ্টৰ নাম হৈছে আপোনাৰ নন এক্সিকিউটিভ পোষ্ট আৰু 922টা ভ্যাকেন্সি। স্কেল পে আপোনাৰ ক্যাটাগৰী ওয়াইজ স্কেল পে মেনশন কৰা হৈছে। আপুনি চাব পাৰে তলত FA লেভেল আপোনাৰ 29,000 পৰা 98,000 লৈকে আপোনাক দিয়া হ'ব আৰু A1 লেভেলৰ আপোনাৰ 26,000 পৰা 87,000 লৈকে আৰু WA লেভেলৰ আপোনাৰ 24,000 পৰা 57,000 লৈকে আপোনাক স্যালাৰি দিয়া হ'ব। তাৰ পিছত আপোনাৰ এটো এডভাৰটাইজমেন্ট নাম্বাৰ হয়। আপুনি এডভাৰটাইজমেন্টৰ নাম্বাৰটো চাব পাৰে। এপ্লিকেশন মোড অনলাইনতে হ'ব। আপুনি যদি কিবা প্ৰবলেম পায় আপুনি এটো টল ফ্ৰী নাম্বাৰত কল কৰি আপুনি ইয়াৰ বিষয়ে জানিব পাৰিব। তাৰ পিছত ইয়াত দিয়া আছে আপোনাৰ ওয়ার্ক সেন্টার, আপুনি কত কাম কৰা সেন্টার আছে আৰু অসমত আপোনাৰ 164টা পোষ্ট আছে, 164টা পোষ্ট আছে অসমৰ কাৰণে আৰু টোটাল পোষ্ট আছে আপোনাৰ 922টা পোষ্ট আছে। আৰু ইয়াত কেনেকে আপোনাৰ এলিজিবল ক্ৰাইটেৰিয়া কি হ'ব ONGC কাৰণে এলিজিবল ক্ৰাইটেৰিয়াটো আপোনাৰ সাৰ্টিফিকেট অফ ডোমিসাইল অল ক্যান্ডিডেট আদার ডিপার্টমেন্টাল ক্যান্ডিডেট মাস্ট বি প্রসেস সার্টিফিকেট ডোমিসাইল পার্মানেন্ট রেসিডেন্সি আৰু ইয়াত যিকেইটা ষ্টেটৰ কথা কোৱা হৈছে এইকেইটা ষ্টেটৰ আপোনাৰ পাৰ্মানেন্ট নাগৰিক হ'ব লাগিব। তাৰ পিছত আপোনাৰ মিনিমাম মাৰ্ক আপোনাৰ মাৰ্কটো আপোনাৰ 40% আৰু মিনিমাম 40% হ'ব লাগিব। তাৰ পিছত আপোনাৰ দিয়া আছে এজ লিমিট। ইয়াতে FA1 পৰা A1 লেভেল পোষ্টৰ কাৰণে আপোনাৰ দিয়া আছে। জেনাৰেলৰ কাৰণে 18 বছৰৰ পৰা 30 বছৰ, OBCৰ কাৰণে 18 বছৰৰ পৰা 33 বছৰ, SC STৰ কাৰণে 18 বছৰৰ পৰা 35 বছৰ আৰু আপুনি এনেকে গোটেইকেইটা চাব পাৰে। আৰু WA লেভেলৰ কাৰণে 18 বছৰৰ পৰা 27 বছৰ এনেকে একে আপোনাৰ এজ লিমিট দিয়া আছে। ইয়াত আপুনি চাব পাৰে এপ্লিকেশন ফিজ জেনাৰেল OBC EWS এর কাৰণে 300 টকা, SC ST PWR কাৰণে নীল। আপুনি পেমেন্ট মোডত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং নাইবা UPI ৰে আপুনি পেমেন্ট কৰিব পাৰিব আৰু এটো অনলাইনতে আবেদন হ'ব আৰু স্টার্টিং ডেটটো 7 মেৰ পৰা স্টার্ট হৈছে 28 মে লৈকে আপুনি আবেদন কৰিব পাৰিব আৰু আবেদনৰ লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম। আপুনি তাৰ পৰা ডাইৰেক্ট আবেদন কৰিব পাৰিব। ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে ৰিকুৱাৰমেণ্টৰ বিষয়ে জানিব পাৰে আৰু ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে যিসকল ক্যান্ডিডেট এলিজিবল হয়। থ্যাংক ইউ।